এটা মুহূৰ্তৰ বাবেও নাভাবিবা যে আপুনি দুৰ্বল বুলি। আপোনাৰ ভিতৰত আন্তৰিক শক্তিৰে ভৰপূৰ হৈ আছে। আপুনি যেনেকৈ ভাবে ঠিক তেনেধৰণে হয়। নিজকে যদি দুৰ্বল বুলি ভাবে তেনেহ'লে আপুনি দুৰ্বলেই হয়, শক্তিশালী বুলি ভাবে তেনেহ'লে আপুনি শক্তিশালীয়ে হয়। নিজকে হাৰি যাম বুলি শংকা কৰে তেনেহ'লে আপুনি সঁচাকৈ হাৰি যাব। নিজকে যদি জিকিম বুলি সিদ্ধান্ত লয় তেনেহ'লে সঁচাকৈ আপুনি জিকিব। সফল বক্তাসকলে কয়, আপুনি যদি পৰিস্থিতি সলনি কৰিব বিচাৰে তেনেহ'লে প্ৰথমে মনৰ স্থিতি সলনি কৰক। যেতিয়াই আপোনাৰ মনৰ স্থিতি সলনি কৰিব তেতিয়া আপোনাৰ পৰিস্থিতি সলনি হ'ব। আপুনি সফলতা পাব বিচাৰে তেনেহ'লে প্ৰথমে নিজকে সাজু কৰক যে ময়ো সফলতা পাব পাৰে আৰু সফল হ'মেই। তেওঁহে সফলতাৰ যোগ্য হয় যিজনে বিফলতাকো বিফলতাৰ নিচিনা নাচাই সফলতাৰ সুযোগ বুলি চায়। আগবাঢ়িব বিচাৰে তেনেহ'লে জিকিবৰ কাৰণে নহয়, শিকিবৰ কাৰণে কাম কৰক। প্ৰতিটো মিনিটত যিজনে শিকিবৰ কাৰণে কাম কৰে তেওঁৱে সদায় জিকে। যেতিয়াই আপোনাৰ অসফলতাৰ সন্মুখীন হয় তেতিয়া আপোনাৰ লক্ষ্য সলনি নকৰিবা, আপোনাৰ ৰণনীতি সলনি কৰি দিবা। মনত ৰাখিবা, সফলতা সহজে নাপায়। ছাকচেছ হ'ব বিচাৰে তেনেহ'লে কষ্ট কৰিব লাগিব, পৰিশ্ৰম কৰিব লাগিব আৰু ধৈৰ্য ৰাখিব লাগিব। তাৰ পিছতো আনে আপোনাৰ ভাল ৰাস্তাত নহয় বোকা ৰাস্তাত ঠেলি দিব পাৰে, কিন্তু সিহঁতে নাজানে বোকাতে সুন্দৰ পদুম ফুল ফুলে। বিখ্যাত মটিভেশ্যনেল স্পিকাৰ বিবেক বিন্দ্ৰা ছাৰে কৈছে, অনাকৰীয়া ব্যক্তি তেওঁ নহয় যিজনে পঢ়িব নিবিচাৰে, অনাকৰীয়া ব্যক্তি তেওঁ হয় যিজনে শিকিব নিবিচাৰে। আপুনি যাৰ দৰে বনিব বিচাৰে তাৰ বিষয়ে চিন্তা কৰা আৰম্ভ কৰক। যদি আপুনি নিজকে সহায় কৰিবলৈ সাজু হয় তেনেহ'লে সম্পূৰ্ণ জগতখন আপোনাক সহায় কৰিবলৈ সাজু হৈ আছে। কিছুমান মানুহে কয় যি মোৰ লগত আছে সকলোবিলাক অৰ্থহীন হয়। আকৌ কিছুমান মানুহে কয় যি মোৰ লগত আছে এই সকলোবিলাক অসাধাৰণ হয়। গতিকে আপুনি কোন শ্ৰেণীৰ মানুহ হ'ব বিচাৰে? আপুনি জীৱনটোক কমপ্লেইন কৰি অশান্তিত জীয়াই থাকিব বিচাৰেনে, নাই জীৱনক কৃতজ্ঞতা বোধ কৰি শান্তিৰে জীয়াই থাকিব বিচাৰে? আপুনি আজিয়ে নিশ্চিত কৰক। জীৱনত কেতিয়াও হাৰি নাযাবা। শিকিম নহ'লে জিকিম সিদ্ধান্ত লৈয়ে আগবাঢ়ক। বিখ্যাত বক্তাই কয়, মানুহে জীৱনত ইমানেই ডাঙৰ হ'ব পাৰে যিমান আপুনি ডাঙৰ চিন্তা কৰিব পাৰে। আপুনি পৰিস্থিতিক দুখ নিদিব, নিজৰ মনৰ স্থিতিক দুখ দিব। যেতিয়াই আপোনাৰ মনৰ স্থিতি উন্নতি কৰিব তেতিয়া আপোনাৰ পৰিস্থিতি উন্নতি হ'ব। আহিব লগা দিনবোৰক সুন্দৰ বনাবৰ কাৰণে আপুনি এতিয়াৰ পৰা যুঁজিব লাগিব। সপোন দেখাসকলৰ বাবে ৰাতি ছুটি হৈ যায়, কিন্তু সপোন পূৰণ কৰাসকলৰ বাবে দিন ছুটি হৈ যায়। দায়িত্ব দিয়া নহয়, দায়িত্ব লোৱা হয়। যেতিয়াই আপুনি নিজে নিজৰ দায়িত্ব লয় তেতিয়াই আপোনাৰ উন্নতি হ'ব। মানুহে বিকলাংগ শৰীৰৰ পৰা নহয় মনৰ পৰাহে হয়। যেতিয়া মানুহে মনৰ পৰা বিকলাংগ হয় তেনেহ'লে সদায় তেওঁৰ জীৱনটোৱে বিকলাংগ হ'ল। আপুনি ছ'চিয়েল মিডিয়াক ব্যৱহাৰ কৰিছে তেনেহ'লে ঠিক কথা। যদি ছ'চিয়েল মিডিয়াই আপোনাক ব্যৱহাৰ কৰিছে তেতিয়াহ'লে সেয়া ভুল। সকলো মানুহে ব্যস্ত কৰি থাকে, আনকি পঢ়ুৱাও ব্যস্ত কৰি থাকে। ধ্যান দিব লগা কথাটো এইটোৱেই যে আপুনি কি কামত ব্যস্ত হৈ আছে। আচল চিপাহী তেওঁ নহয় যিজনে সন্মুখৰ লোকক বেয়া পাই যুঁজে, আচল চিপাহী তেওঁ হয় যিজনে পিছফালৰ লোকক ভাল পাই যুঁজে। সৰু বুলি একো বাদ নিদিবা, কিয়নো পাহাৰৰ জুৰিটি সৰু বুলি ভয় টকা বন্ধ নকৰে, এদিনাখন সাগৰ পায়ে যায়। ঠিক তেনেদৰে আপোনাৰ সৰু সৰু কামৰ পৰাই এদিনাখন ডাঙৰ সফলতা প্ৰাপ্ত হ'ব। আগবাঢ়ি থাকক, আগবাঢ়ি থাকক, পিছফালে নাচাবা, আগবাঢ়ি থাকক, আগবাঢ়ি থাকক।